নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ যিসকলে এইটো ভাবি আছে যে ইউটিউবত চেনেল খুলিব মন আছিল আৰু ইউটিউবত চেনেল খুলি বহুত বেছি পইচা আৰ্নিং কৰিব মন আছে কিন্তু মই কেমেৰা আগত থিয় হ'ব নোৱাৰো এনেকুৱা ধৰণৰ মোৰ ভাল কেমেৰা নাই ভাল বেকগ্ৰাউণ্ড নাই ভাল মোবাইল নাই যিটোৰ আগত মই থিয় হৈ ভিডিঅ' বনাম বা এনেকুৱা ধৰণৰ ভাল মাইক নাই যিটো মাইক ইউজ কৰি মই বহুত দূৰত থাকি মোৰ ভইচ কোৱালিটি ভাল হ'ব কিন্তু মোৰ এটা ইউটিউব চেনেল খুলিবলৈ মন আছে এনেকুৱা কিবা উপায় আছে নেকি যাৰ দ্বাৰা মই নিজৰ মুখখন নেদেখুৱাকৈ মই ইউটিউব চেনেলটো খুলিব পাৰোঁ আৰু কষ্ট নোহোৱাকৈ সদায় ডেইলি ভিডিঅ' বনাব পাৰোঁ তো আজি এই বিষয়ে আমি কথা পাতিম এনেকুৱা কেইটামান উপায় দিম এনেকুৱা কেইটামান কেটেগৰীৰ বিষয়ে ক'ম যেকেইটা কেটেগৰীত আপুনি যদি বিচাৰে তেনেহ'লে ইউটিউবত ভিডিঅ' বনাব পাৰে আপুনি নিজকে নেদেখুৱাকৈ কোনে বনাইছে কোন হয় ক'ৰ হয় কেনেকৈ বনায় একো গম নাপাব মানুহে কিন্তু যিকেইটা কেটেগৰীৰ ভিডিঅ'ৰ কথা ক'ম সেই কেটেগৰীৰ ভিডিঅ'কেইটা বৰ্তমান সময়ত অসমত বিৰাটেই বেছি চলিছে আৰু ভৱিষ্যতৰ দিনতো বহুত বেছি চান্স আছে এই ভিডিঅ'কেইটা বহুত বেছি পৰিমাণে ভিউজ হোৱাৰ বহুত বেছি পৰিমাণে এনেকুৱা চেনেলবিলাকত ছাবস্ক্ৰাইবাৰ বঢ়াৰ তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ তাৰ আগতে আপোনালোকে যদি চেনেলৰ নতুন কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক কাৰণ মই সদায় ইনফৰ্মেটিভ কিছুমান ভিডিঅ' আপোনালোকৰ আগবঢ়াওঁ আৰু যদি লাইক কৰে তেনেহ'লে এতিয়াই এটা লাইক কৰি সাজু হৈ লওক ইয়াৰে যেটো এক নম্বৰ কেটেগৰী হেতু হৈ গ'ল জব আপডেট দিয়া চেনেলসমূহ তো যদি আপোনালোকে ভাবিছে যে আপোনালোকে এটা ইউটিউব চেনেল খুলিব লাগে ইউটিউবাৰ হ'বলৈ মন আছে বহুত বেছি ফ্ৰেণ্ড সাৰ্কেল লাগে পটাপট চেনেল গ্ৰ' হ'ব লাগে বহুত বেছি ভিউ ছাবস্ক্ৰাইব হ'ব লাগে মনিটাইজ হ'ব লাগে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব জানেনে জব আপডেট দিয়া এটা চেনেল খুলিব পাৰে এইটো কৰিলে আপোনালোকৰ বেনিফিট কি হ'ব মই আপোনালোকক কৈ আছোঁ ইয়াৰ যেটো এক নম্বৰ বেনিফিট হেতু হৈ গ'ল কি আপোনালোকে কেতিয়াও কোনো কাৰণত কণ্টেণ্টৰ কমি নহ'ব কাৰণ কিয়নো আপোনালোকে পেপাৰত পাই যাব বিভিন্ন ধৰণৰ ৱেবছাইটত পাই যাব এইবিলাক খবৰ যদি আপোনালোকে ৰাখে কেতিয়া কি মানে এডভাৰটাইজ ওলাইছে কেটা জব ওলাইছে প্ৰাইভেটৰ কেটা ওলাইছে গভৰ্ণমেণ্টৰ কেটা ওলাইছে বিভিন্ন ধৰণৰ জব কি ওলাইছে অকল এইখিনি খবৰ যদি আপোনালোকে ৰাখে ডেইলি আপোনালোকে কেতিয়াবা 2টা 3টা 4টালৈকে ভিডিঅ' আপলোড দিব পৰা অৱস্থাত থাকে আৰু এনেকুৱা ভিডিঅ'বিলাক বহুত বেছি ভাল হোৱাৰ দৰকাৰ নাই বহুত বেছি এডিটিং কৰাৰ দৰকাৰ নাই কাৰণ মানুহে চাবই কাৰণ আজিৰ দিনত আটাইতকৈ যদি বেছিকৈ ইউটিউবত চাৰ্চ কৰি ফুৰে এইখিনি ল'ৰা ছোৱালীয়ে সেইটো হৈ গ'ল কি চাকৰি ওলাইছে কেনেকৈ এপ্লাই কৰিব লাগে আপুনি মাত্ৰ আপোনাৰ স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰক স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি সেই ৱেবছাইটটোলৈ যাওক ৱেবছাইটটোলৈ গৈ জাষ্ট পঢ়ি দিয়ক কথাখিনি যে কি জব ওলাইছে কেতিয়া এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব লাষ্ট ডেট কিমান পষ্টিং আছে কেনেকৈ মানুহে কি উপায়েৰে এপ্লাই কৰিব পাৰিব এই ডিটেইলছখিনি দিয়াৰ লগে লগে আপোনাৰ চেনেলটো কমপ্লিট হৈ যাব আৰু ডেইলি আপুনি তাত ভিডিঅ' দিব পাৰিব য'ত আপুনি নিজৰ ফেচটো দেখুৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই জাষ্ট আপোনালোকে স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰক আৰু মুখেৰে কৈ যাওক যে কি জব কেতিয়া ওলাইছে কোনটো জবত কিমান পষ্টিং আছে আগবাঢ়ো 2 নম্বৰ কেটেগৰীটোলৈ যিটো কেটেগৰীটো আপোনালোকে যদি কাম কৰিম বুলি হয় তেনেহ'লে বহুত বেছি টকা আৰ্নিং কৰিব পাৰে আৰু তাতো আপোনালোকৰ কোনো ধৰণৰ কষ্ট নহ'ব 2 নম্বৰ যেটো কেটেগৰী হেতু হৈ গ'ল কি মোবাইল ৰিভিউ দিয়া চেনেল হিন্দীত এনেকুৱা বহুত চেনেল আছে যিবিলাক চেনেলে মোবাইলৰ ৰিভিউ দিয়ে বা বহুত এনেকুৱা আজিৰ দিনত মানুহ আছে যিখিনি মানুহে যদি দোকানলৈ যায় বা মোবাইল শ্বপলৈ যায় তেওঁলোকে কি কৰে তাত গৈ পেলাই মোবাইল নাচায় বৰঞ্চ আগৰ পৰাই চাই যায় যে কোনটো মোবাইল ভাল কোনটো মোবাইলত কি আছে কি নাই ডিটেইলছ জানিব বিচাৰে তো আপুনি যদি বিচাৰিছে যে তেনেকুৱা এটা চেনেল খোলো য'ত আপুনি নিজৰ মুখখন দেখুৱাৰ প্ৰয়োজন নহ'ব মাত্ৰ খবৰ ৰাখিব লাগিব যে কেতিয়া কোনটো মোবাইল লঞ্চ হৈছে কোনটো মোবাইলৰ কি ফিচাৰ্ছ আছে কোনটো মোবাইলৰ কিমান দাম হ'ব আৰু কেতিয়াকৈ লঞ্চ কৰিব এই বিষয়ে আপুনি জাষ্ট আপডেটখিনি লওক স্ক্ৰীনশ্বটসমূহ লওক যদি ভিডিঅ' কালেক্ট কৰিব পাৰে সৰু কোম্পানীৰ যিবিলাক ভিডিঅ' সেইবিলাক কালেক্ট কৰক আৰু সেইবিলাক কালেক্ট কৰি আপুনি নিজৰ মুখখন নেদেখুৱাকৈ বনাই যাব পাৰে কোনটো মোবাইল কেতিয়া লঞ্চ হ'ব কোনটো মোবাইলৰ ফিচাৰ্ছ কি আছে কিমান দামৰ পৰা আছে কোনটো দামৰ মোবাইল ভাল হ'ব কোনটো দামৰ মোবাইল বেয়া হ'ব কেনেকুৱা মোবাইল আপুনি ক'ত পাই যাব এনেধৰণৰ যদি ৰিভিউ দিয়া চেনেল খোলে তেতিয়াও চলি যাব য'ত নেকি আপোনাৰ মুখ দেখুৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই আৰু আপুনি কষ্ট নকৰাকৈ খুব সোনকালে আপুনি আপোনাৰ চেনেলটো গ্ৰ' কৰাব পাৰিব মাত্ৰ ইয়াত মন কৰিবলগীয়া কথাটো হ'ল কি ইনফৰমেশ্যনখিনি সঠিক হ'ব লাগিব আৰু আপোনাৰ ভিডিঅ'ৰ প্ৰেজেণ্টেশ্যনৰ যিটো ষ্টাইল সেই প্ৰেজেণ্টেশ্যন ষ্টাইলটো খুব ধুনীয়া হ'ব লাগিব মানুহে আপোনাৰ কথাবিলাক অকল বুজি পালে হৈ যাব ইয়াত আপোনাৰ ফেচ দেখুৱাৰ কোনো প্ৰয়োজন নাই 3 নম্বৰ যেটো কেটেগৰী হেতু হৈ গ'ল কি টপ 5 বা টপ 10 নামৰ যিবিলাক কেটেগৰী চেনেল আছে তাৰমানে ধৰি লওক টপ 5 ৰিচেষ্ট মেন ইন ইণ্ডিয়া টপ 5 মানে বিগেষ্ট টেম্পল ইন আছাম মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ 3টা বস্তু ডাঙৰ 5টা বস্তু আটাইতকৈ ভাল 5টা বস্তু বেয়া 5টা বস্তু ভয়ানক 5টা মুঠতে যিখিনি টপত থাকে যিখিনি টপ 5 মুভিজ টপ 5 ভিডিঅ' টপ 5 ইউটিউবাৰ টপ 5 কাৰ টপ 5 মানে ৰিচেষ্ট মেন ৰিচেষ্ট ওমেন কিবাকিবি বিভিন্ন ধৰণৰ টপ 5ৰ ওপৰত আপুনি বনাব পাৰে এই ধৰণৰ টপ 5ৰ ওপৰত ভিডিঅ' বনালে কি হয় মানুহে চাই ভাল পায় কাৰণ এনেকুৱাবিলাক ইণ্টাৰেষ্টিং ফেক্ট হৈ যায় যিবিলাক মানুহে চাবলৈ বিচাৰে যিবিলাকৰ ওপৰত বহুত বেছি ইণ্টাৰেষ্টেড হৈ যায় সেইটো কাৰণে যদি আপুনি বিচাৰিছে যে আপুনি ডেইলি ঘৰতে থাকে কাম একো নাই দিনটোত আপুনি এনেকুৱা ভিডিঅ' কেইবাটাও চাই দিয়ে যি টি ভিডিঅ' চাই থাকে তো আপুনি যদি ভাবিছে যে আপুনি ইউটিউবাৰ হ'ব লাগে কিন্তু ইউটিউবাৰ একো টপিক বিচাৰি পোৱা নাই আপুনি ফেচ কেম ভিডিঅ' বনাব নোৱাৰে মানুহৰ আগত কথা ক'ব নোৱাৰে সেম আপুনি
স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰক স্ক্ৰীন ৰেকৰ্ডিং অন কৰি পেলাই গুগলৰ যিবিলাক ফটো আছে সেইবিলাক লওক আৰু বাছ মুখেৰে কৈ যাওক যে আজি আপোনালোকক দেখাম পৃথিৱীৰ আটাইতকৈ 5টা মানে ভুটীয়া জেগা বা 5টা ভাল জেগা 5টা ওখ জেগা 5টা চাপৰ জেগা 5টা এনেকুৱা জেগা য'ত পানী থাকে মুঠতে টপ 5 টপ 10ৰ ভিতৰত আপুনি বিভিন্ন ধৰণৰ টপ 10 ক্ৰিকেটাৰ টপ 10 ফুটবল প্লেয়াৰ ভলীবল প্লেয়াৰ ছিংগাৰ এক্টৰ বিভিন্ন ধৰণৰ টপিক আপোনাৰ কেতিয়াও শেষ হৈ নাযায় যিবিলাক আপুনি শেষ হ'ব বুলি কল্পনাও কৰিব নোৱাৰে তো এনেকুৱা ভিডিঅ'বিলাক মানুহে চাই বহুত বেছি ভাল পায় য'ত নেকি আপুনি ফেচ কেম কৰাৰ দৰকাৰ নাই আপোনাক মানুহে চিনি নাপাওক লাগিলে কিন্তু আপোনাৰ চেনেলটো গ্ৰ' হোৱাৰ চান্স 100% থাকিব 4 নম্বৰ যিটো কেটেগৰী সেইটো ঠিক ইয়াৰ লগতে জড়িত এনেকুৱা এখিনি মানুহ আছে এনেকুৱা এখিনি ল'ৰা ছোৱালী আছে যিখিনি ব্যক্তিয়ে বা যিখিনি ল'ৰা ছোৱালীয়ে কি হয় অদ্ভুত কথাবিলাক জানি ভাল পায় মানে বিভিন্ন ধৰণৰ পৃথিৱীত হৈ থকা যিমানবিলাক প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ অদ্ভুত কিছুমান ঘটনা হৈ গৈছে যিবিলাকৰ আজিলৈকে একো এটা সমাধান ওলোৱা নাই ধৰক বাৰ্মুডা ট্ৰেংগলৰ পৰা আৰম্ভ কৰি কেনেকৈ হ'ল কি হ'ল এনেকুৱা ঘটনাবিলাকৰ বিষয়ে জানিবলৈ মন যায় তো তেনেকুৱা ঘটনাবিলাকক লৈও আপোনালোকে এটা চেনেল খুলিব পাৰে আপোনালোকে নাম অদ্ভুতে দি লওক দৰকাৰ হ'লে সেই অদ্ভুত চেনেলটোত কি থাকিব পৃথিৱীত হৈ যোৱা বিভিন্ন ধৰণৰ অকল অদ্ভুত খবৰবোৰ থাকিব আপুনি ডেইলি নিউজ পেপাৰ পঢ়ক নিউজ পেপাৰ চাওক বিভিন্ন ধৰণৰ আৰ্টিকেল পঢ়ক গুগলত চাৰ্চ কৰক লাখৰ ঘৰত আপুনি কণ্টেণ্ট পাই যাব কণ্টেণ্টৰ কমি নহয় জাষ্ট আপুনি ভিডিঅ'টো বনাওক ফেচ কেম কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই অকল এখন ফটো লৈ লওক যদি আপুনি কিবা এটা ঘটনাৰ বিষয়ে বুজাবলৈ বিচাৰিছে সেই ঘটনাটোৰ এখন ফটো লৈ লওক দেখাব সেই ঘটনাটোৰ লগত ৰিলেটেড আপুনি যেতিয়া ভিডিঅ'টো বনাব পুৰা চলিব কাৰণ কিয়নো মানুহে চাই ভাল পায় য'ত নেকি আপোনাৰ ফেচ কেম দেখুৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই 5 নম্বৰ যিটো কেটেগৰী সেইটো হৈ গ'ল কি বায়'ডাটা বনোৱা বায়'ডাটা মানে কি বায়'গ্ৰাফি বনোৱা আপুনি ধৰি লওক আমাৰ অসমত হওক বা ভাৰতত হওক বা গোটেই অল অভাৰ পৃথিৱীত যিমানবিলাক ফেমাছ মানুহ আছে সেই ফেমাছ মানুহখিনি যদি বায়'ডাটাটো আপুনি বিচাৰিব পাৰে গুগলত যদি চাৰ্চ কৰে তেনেহ'লে জন্মৰ পৰা ক'ত পঢ়িলে কি পঢ়িলে কেনেকৈ পঢ়িলে কি কথা বহুতখিনি ডিটেইলছ আপুনি অনলাইন পঢ়িবলৈ পাই যাব তো আপুনি কি কৰিব লাগে আমাৰ অসমতে ইমানেই বেছি ফেমাছ মানুহ আছে নহয় ইউটিউবাৰ হওক ছিংগাৰ হওক ডান্সাৰ হওক এক্টৰ হওক পলিটিচিয়ান হওক বিজনেছমেন হওক যিখিনিক আপুনি লিখি শেষ কৰিব নোৱাৰে তো সেইবিলাকৰ বায়'ডাটাও যদি আপুনি বনাই যাবলৈ হয় যে আমুকৰ বায়'ডাটা আজি দিম তেওঁ সৰুৰ পৰা ডাঙৰলৈকে কেনেকৈ কাম কৰিলে কি হ'ল তাৰপিছত বেলেগ কাৰোবাৰ দিয়ক তো এনেকৈ যেতিয়া দি গৈ থাকিব আপোনাৰ ফ্ৰেণ্ড হ'ব দৰকাৰ নাই কিন্তু সেইবিলাক ব্যক্তিৰ যিবিলাক ফ্ৰেণ্ড চাৰ্কুল আছে ফ্ৰেণ্ড আছে সেইখিনি আপোনাক বহুত বেছি ভাল পাব কাৰণ তেওঁলোকে প্ৰত্যেকে বিচাৰে নিজৰ যিকেইজন প্ৰিয় ব্যক্তি সেইকেইজনৰ বিষয়ে সেইকেইজনৰ লাইফটোৰ বিষয়ে ধুনীয়াকৈ জানিবলৈ বিচাৰে জানে যদিও চাবলৈ বিচাৰে যে মানুহে কেনেধৰণে বনাইছে আপোনাৰ অকল ইউটিউবাৰ হ'বলৈ মন আছে আৰু আপুনি টপিক বিচাৰি পোৱা নাই কি বনাম কি নবনাম ভাবি আছে তেনেহ'লে বেষ্ট 5টা টপিক যিকেইটা মই আপোনাক এতিয়া কৈ দিলোঁ 1 নম্বৰটো হৈ গ'ল জব আপডেট যিটো চলিবই 100% গেৰাণ্টি কাৰণ অসমত জব বিচৰা মানুহৰ কমি নাই 2 নম্বৰটো হৈ গ'ল কি মোবাইল ৰিভিউ কৰা 3 নম্বৰটো হৈ গ'ল টপ 5 টপ 10 ওপৰত ভিডিঅ' বনোৱা 4 নম্বৰটো হৈ গ'ল বিভিন্ন ধৰণৰ অদ্ভুত ঘটনা অদ্ভুত জেগা বা অদ্ভুত যিবিলাক চিটুৱেশ্যন আছে সেইবিলাকৰ ওপৰত বনোৱা ভিডিঅ' আৰু 5 নম্বৰটো হৈ গ'ল ফেমাছ মানুহখিনিক লৈ তেওঁলোকৰ বায়'গ্ৰাফিৰ ওপৰত বনোৱা ভিডিঅ' তো এই 5টা এনেকুৱা ভিডিঅ' হ'ব এই 5টা এনেকুৱা কেটেগৰী চেনেল হ'ব যিকেইটা চেনেলত আপোনালোকে বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই যিকেইটা চেনেলত বনাবলৈ আপোনালোকে কণ্টেণ্ট সদায় ভাবি থাকিব নালাগে যে আজি কি বনাম কাইলৈ কি বনাম ইভেন ব্লগাৰখিনিও ভাবে ডেইলি ইভেন মোৰ যিটো ফাৰ্ষ্ট চেনেল PS এছপাইৰিং ফিল্মছ তাতো মই ভাবিবলগীয়া হৈ যায় যে মই আজি আপোনালোকক কি এনেকুৱা নলেজ দিব পাৰিম যিটো নলেজৰ দ্বাৰা আপোনালোকে কিবা এটা বেনিফিট লাভ কৰিব সদায় কমেণ্ট পঢ়োঁ সদায় নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰোঁ আনৰ পৰা শিকোঁ কিন্তু এইকেইটা চেনেলত আপোনালোকে বিনা কষ্টত অলপমান কিবা এটা কাম কৰি ডেইলি ঘৰত থাকি যিকোনো জেগাৰ পৰা ভিডিঅ' আপলোড কৰি লাখ টকা মাহেকত ইনকাম কৰিব পাৰে চ' যদি ইনফৰ্মেটিভ নিচিনা লাগিলে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব চেনেল যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব আৰু যদি এনেকুৱা কিছুমান আপোনালোকক আৰু বেছি আইডিয়া লাগে চেনেলটো সদায় ফ'ল' কৰি থাকিব কাৰণ মই ইয়াত ইনকামৰ লগতে লাইফৰ বিভিন্ন ধৰণৰ আইডিয়া আপোনালোকক শ্বেয়াৰ কৰি থাকোঁ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই চি ইউ গাইজ